ফাইনেলি যোৱা 30 অক্টোবৰৰ দিনাখন DOPPWৰ ফালৰ পৰা এখন লেটেষ্ট অৰ্ডাৰ প্ৰকাশ পালে। এই লেটাৰখনত এনে কিছুমান মহত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে যাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰা হৈছে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থব যাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সকলো লেটেষ্ট আপডেট আপোনালোকে পাই থাকে। নমস্কাৰ, সকলোকে অনন্ত স্পাৰ্ক ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। ডিপাৰ্টমেণ্ট অফ পেঞ্চন এণ্ড পেঞ্চনাৰ্ছ ৱেলফেয়াৰৰ ফালৰ পৰা যোৱা 30 অক্টোবৰৰ দিনাখন পেঞ্চনাৰসকলৰ 53% দিয়াৰ সম্পৰ্কে এখন অৰ্ডাৰ জাৰি কৰা হৈছে আৰু যাৰ ফলত নৱেম্বৰ মাহত চেণ্ট্ৰেল পেঞ্চনাৰসকলে বৰ্ধিত পেঞ্চন তথা এৰিয়াৰ লাভ কৰিবলৈ সক্ষম হ'ব। এই অৰ্ডাৰখনত কমিউটেশ্যন সম্পৰ্কে কিছু ইম্পৰ্টেণ্ট কথা লিখিছে। আপোনালোকে নিশ্চয় গম পায় যে বহুতো পেঞ্চনাৰে তেওঁলোকৰ কমিউটেশ্যন পিৰিয়ড কম কৰাৰ কাৰণে কোৰ্ট কেছ কৰিছে আৰু DOPPWৰ ওচৰত প্ৰেজেণ্টেশ্যন দি আছে যাতে তেওঁলোকৰ কমিউটেশ্যন পিৰিয়ড 15 বছৰৰ পৰা হ্ৰাস কৰি 10 বছৰ, 11 বছৰ বা 12 বছৰ কৰি দিয়ে। DOPPWৰ ফালৰ পৰা এই অৰ্ডাৰখনৰ জৰিয়তে জনাব বিচাৰিছে যে কৰ্মচাৰীসকলৰ কমিউটেশ্যন পিৰিয়ড 15 বছৰৰ পিছতহে শেষ হ'ব, তাৰ আগতে ৰিকভাৰী বন্ধ নহয়। এইখিনি কথাকেই এই অৰ্ডাৰখনত লিখিছে যাতে দিয়াৰৰ অৰ্ডাৰৰ লগতে সকলো পেঞ্চনাৰে কমিউটেশ্যন পিৰিয়ড সম্পৰ্কে জ্ঞাত হয় যে কমিউটেশ্যন পিৰিয়ড 15 বছৰৰ পিছতহে শেষ হ'ব, তাৰ আগত নহয়। আৰু যেতিয়া কৰ্মচাৰীসকলৰ 15 বছৰ কাল কমপ্লিট হৈ যাব তাৰ পিছতহে তেওঁলোকে ফুল পেঞ্চন লাভ কৰিব। এই সকলোখিনি খবৰ এওঁলোকে অৰ্থাৎ DOPPWয়ে এই অৰ্ডাৰখনতে প্ৰকাশ কৰিছে যাতে সকলো পেঞ্চনাৰে এই বিষয়ে অৱগত হয় আৰু লগতে এইটো বুজাব বিচাৰিছে যে ভাৰত চৰকাৰে কমিউটেশ্যন পিৰিয়ড হ্ৰাস কৰা সম্পৰ্কে কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই। অৰ্ডাৰখনৰ আন এটা ইম্পৰ্টেণ্ট বিষয় হৈছে দিয়াৰৰ এৰিয়াৰ সম্পৰ্কে। পেঞ্চনাৰসকলৰ দিয়াৰৰ যি এৰিয়াৰ পাব সেয়া যদিহে 0.5 পইচাতকৈ কম হয় তেতিয়া এই পৰিমাণ ৰাউণ্ড অফ কৰি 1 বঢ়াই দিয়া হ'ব। উদাহৰণস্বৰূপে কোনো পেঞ্চনাৰৰ এই পৰিমাণ যদিহে 113.2 হয় তেন্তে ইয়াক ৰাউণ্ড অফ কৰি 114 টকা কৰি দিয়া হ'ব আৰু যদিহে এই পৰিমাণ 113.5 হয় অৰ্থাৎ তেতিয়াও ইয়াক 114 টকাই কৰি দিয়া হ'ব। আপোনালোকে হয়তো জানে যে এনেধৰণৰ ৰাউণ্ড অফ ডিএৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, অৰ্থাৎ ছাৰ্ভিং এমপ্লয়ীৰ ডিয়াৰনেছ এলাৱেন্সৰ ক্ষেত্ৰত এপ্লিকেবল নহয়। মানে ক'বলৈ বিচাৰিছোঁ যে ডিয়াৰৰ অৰ্থাৎ ডিয়াৰনেছ ৰিলিফৰ ক্ষেত্ৰত 0.5তকৈ কম হ'লে 1 বঢ়াই ৰাউণ্ড অফ কৰি পে' কৰা হ'ব, কিন্তু ডিএৰ ক্ষেত্ৰত তেনে নহয়। গতিকে পেঞ্চনাৰসকলৰ পাবলগীয়া এৰিয়াৰ ইয়াৰ আধাৰত দিয়া হ'ব, অৰ্থাৎ 0.5তকৈ কম বা বেছি হ'লেও 1 বঢ়াই ধৰি দিয়া হ'ব। অৰ্ডাৰখনৰ আন এটা ইম্পৰ্টেণ্ট বিষয় হৈছে দ্য পে'মেণ্ট অফ এৰিয়াৰ্ছ অফ ডিয়াৰনেছ ৰিলিফ শ্বেল নট বি মেড বিফৰ দ্য ডেট অফ ডিছবাৰ্চমেণ্ট অফ পেঞ্চন/ফেমিলি পেঞ্চন অফ অক্টোবৰ 2024। অৰ্থাৎ অৰ্ডাৰখনত আগতীয়াকৈ উল্লেখ কৰিছে যে পেঞ্চনাৰসকলৰ 4 মাহৰ যি এৰিয়াৰ হ'ব সেয়া অক্টোবৰৰ পেঞ্চনৰ আগত দিয়া নহ'ব, অৰ্থাৎ পেঞ্চনাৰসকলে এই এৰিয়াৰ নৱেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব। যদিহে পেঞ্চনাৰসকলে অক্টোবৰ মাহৰ পেঞ্চন লাভ কৰিছে তেন্তে ৱেল এণ্ড গুড, কিন্তু এৰিয়াৰ প্ৰচেছ হ'ব 1 তাৰিখৰ পিছতহে, অৰ্থাৎ 1 নৱেম্বৰৰ পিছতহে। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আছিল। শেষত সকলোকে বহুত বহুত ধন্যবাদ।